ফাইনেলি অপেক্ষা অন্ত পৰিছে আজি ফাৰ্ষ্ট ডে আপোনালোকে ডেকোৰেশ্যন চাওক ডেকোৰেশ্যন দেখি আপোনালোকে পাগল Hey guys কলেজত 3 দিনীয়াকে প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে সেই প্ৰগ্ৰামলৈ আজি ফাৰ্ষ্ট ডে মই যাব ওলাইছো আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে তাৰ প্ৰগ্ৰামৰ গোটেই দৃশ্যখিনি আপোনালোকক দেখাই দিম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ মই যাম যিহেতু ভাবিছো আপোনালোককো দেখাই দিও তাৰ পৰিৱেশটো বহুত ধুনীয়াকে একদম ডেকোৰেশ্যন সজাইছে বহুত ধুনীয়াকে আয়োজন কৰা হৈছে কি প্ৰগ্ৰাম হয় এটো বা কেন ধৰণে আয়োজন কৰিছে কি আছে সো গুটেখিনি আপোনালোকে এই ভিডিঅ'টো চালে গম পাব যোৰহাট মেডিকেল কলেজত 3 দিনীয়াকে 13 14 and 15 আজি 13 ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শো আপোনালোকক দেখাই দিম এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব নাপাহৰিব বলক আজি ভিডিঅ'টো এই ৰুমৰ পৰাই আৰম্ভ কৰো আৰু যোৰহাট মেডিকেল কলেজত 3 দিনীয়াকে অনুষ্ঠিত কৰা প্ৰগ্ৰামৰ মাজলৈ আপোনালোককো লৈ যাও এই হলি মিলি ওয়েলকাম টু মাই ইউটিউব চেনেল আহক আজি আমাৰ ভিডিঅ'টো এই ৰুমৰ পৰাই আৰম্ভ কৰো হেই হলি মিলি গাইস আহি পাই গলোহি কলেজৰ ফ্ৰন্টৰ ভাগৰ ডেকোৰেশ্যন চাওক কিমান চালিয়াকে সজাইছে এয়া আপোনালোকে কমেন্ট আহিছে ভিতৰত দেখিলে আৰু আপোনালোকে অবাক হ'ব এই ষ্টেজ ইয়াতে মানুহ বহি আছে দৰ্শক আৰু এখন ডাঙৰ এস্পেৰাঞ্জা 2.0 এই ষ্টেজটো আৰু ইয়াত দৰ্শক বহি আছে সেইখিনি আপোনালোকক দেখাম আপোনালোকৰ প্ৰগ্ৰামো দেখাম এতিয়া আমি গৈ আছো এডমিনিষ্ট্ৰেটিভ বিল্ডিংলৈ এডমিনিষ্ট্ৰেটিভ বিল্ডিংৰ ফ্ৰন্টৰ ভাগত বহুত ধুনীয়াকে ডেকোৰেশ্যন দিয়া হৈছে সেইখিনি আপোনালোকক দেখাম তাৰ পাছত আপোনালোকক ষ্টেজৰ প্ৰগ্ৰাম দেখাম গুটেখিনি দেখাই থাকিম এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ মজা পাব ধামাকা পাব আৰু লাইক কৰিব নাপাহৰিব আৰু কেনেকুৱা পাইছে চাই জনাব আপোনালোকে চাওক এডমিনিষ্ট্ৰেটিভ বিল্ডিং একদম ওপৰৰ পৰা তললৈ এস্পেৰাঞ্জা 2.0 বুলি একদম ধুনীয়াকে লগোৱা হৈছে দেখা পাইছে আপোনালোকে আৰু আপোনালোকে ভিতৰৰ ভাগটো চাওক এতিয়া মই ভিতৰৰ ভাগলৈ গৈ আছো এডমিনিষ্ট্ৰেটিভ বিল্ডিংৰ ফ্ৰন্টৰ ভাগ আপোনালোকে দেখা পাইছে একদম ভিতৰলৈ সোমোৱাৰ ফ্ৰন্টতে এনেকা আকৌ এস্পেৰাঞ্জা 2.0 বুলি মৰা হৈছে আৰু ভিতৰখন ইমান ধুনীয়াকে সজাই থৈছে ধুনীয়াকে ডেকোৰেশ্যন দি থৈছে আপোনালোকে চাব ইয়াতে এটা সেলফি পইণ্ট বা ফটো পইণ্ট একদম ধুনীয়া এটা জায়গা বনাইছে তেওঁলোকে ষ্টুডেণ্টখিনি ইয়াতে সকলোৱে আহি ফটো তুলি আছে আপোনালোকক দেখাম চাওক কিমান ধুনীয়া ৱাও কিমান চালিয়াকে সজাইছে আপোনালোকে চাওক আপোনালোকে কমেন্ট কৰিব কেনেকুৱা পাইছে ডেকোৰেশ্যনটো আপোনালোক কেনেকুৱা লাগিছে এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব I don't wanna fall in love. I just wanna have some fun, yeah. I don't wanna fall in love. I just wanna have some fun. I don't wanna fall in love, 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 fall in love. I don't wanna fall in love. I don't wanna fall in love. I don't wanna fall in love. Fall in love. I just wanna have some fun, yeah. I don't wanna fall in love. I just wanna have some fun. I don't wanna fall in love. I just wanna have some fun, yeah. Fall in love, 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 fall in love. I don't wanna fall in love. I don't wanna fall in love.
এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ যি ডেকোৰেশ্যন আছে সেইখিনি দেখালোঁ কেনেকুৱা লাগিলে আপোনালোকে জনাব নাপাহৰিব এতিয়া আহি গ'লোঁ ষ্টেজলৈ ষ্টেজত প্ৰগ্ৰেম আৰম্ভ হৈ গৈছে এতিয়া আজি ফাৰ্ষ্ট ডে আজি 13 অক্টোবৰ ফাৰ্ষ্ট ডে দিনাখনি কলেজৰ ষ্টুডেণ্টে ইয়াতে পাৰফৰ্মেঞ্চ দেখাব তেওঁলোকে গান চান গাব বা তেওঁলোকৰ যিখিনি টেলেণ্ট আছে তেওঁলোকে ইয়াতে দেখাব আজি ফাৰ্ষ্ট ডে আৰু ছেকেণ্ড ডে যিদিনাখনি 14 অক্টোবৰ সেইদিনাখনি নালায়কৰ বেণ্ডটো আহিব সেইদিনাও আপোনালোকক দেখাম নেক্সট ডে দিনা আজি ফাৰ্ষ্ট ডে আপোনালোকক যিখিনি হৈছে সেইখিনি দেখাইছোঁ নেক্সট ডেও আপোনালোকক এক্সট্ৰা ব্লগৰ জৰিয়তে আমি নালায়কৰ বেণ্ডটোৰ আৰু কি পাৰফৰ্মেঞ্চ দেখায় আৰু বেলেগেও পাৰফৰ্মেঞ্চ দেখাব যিহেতু সেইখিনিও দেখাম আপোনালোকক আজি ফাৰ্ষ্ট ডে বুলি মই এইখিনি দেখাই দিলোঁ আৰু আপোনালোকে 15 অক্টোবৰ যিদিনাখনি লাষ্ট ডে আছে থাৰ্ড ডে সেইদিনাখনি আহিব শংকুৰাজ সেইদিনাখনিও আপোনালোকক দেখাব চেষ্টা কৰিম কেনেদৰে শংকুৰাজে ইয়াতে গীত পৰিৱেশন কৰে বা সেইদিনাখনি আৰু কোনে পৰিৱেশন কৰে কেনেকুৱা হয় সেইদিনাও আপোনালোকক দেখাব চেষ্টা কৰিম আজি এইখিনি দেখাই দিলোঁ এতিয়া আপোনালোকক মই এই ষ্টেজৰ ইয়াৰ প্ৰগ্ৰেমখিনি আপোনালোকক অলপ দেখাই দিম আপোনালোকে চাই ল'ব চাই পেলাই শেষত এটা কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা পালে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ নেক্সট ডে যিদিনাখনি 14 আছে সেইদিনাখনিতো আৰু ধামাকা হ'ব কাৰণ সেইদিনাখনি নালায়কৰ বেণ্ডটো আহিব সেইদিনাও আপোনালোকক দেখাম আৰু 15ততো শংকুৰাজ আহিব সেইদিনাখনিতো আৰু ধামাকা হ'ব আপোনালোকক তিনিদিনে মই ব্লগ দিম আজি ফাৰ্ষ্ট ডে ব্লগ আপোনালোকে পাই গ'ল আৰু দুদিনৰ ব্লগ আছে সেইদিনো পাই যাব এই চেনেলটো যেতিয়া আপোনালোকে ভিডিঅ' চাই থাকিব পাৰিব এতিয়া এইখিনি চাই